বন্ধু বান্ধৱীসকল ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটা কথা আপোনালোকক কৈ লওঁ। এয়া চাওক পিছফালে ওপৰত এই আম লাগি আছে, তো খাই যদি আহি যাব মোক মেছেজ এটা কৰি দিব, নহ'লে কমেণ্ট এটা কৰি দিব, তো আহি যাব। কিন্তু কথাটো এইটো নহয়, কথাটো হ'ল মোৰ মিউজিক ট্ৰেভেল ফুড উইথ সিদ্ধাৰ্থ ইউটিউব চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তো ছাবস্ক্ৰাইব কৰি দিব, আৰু লগতে নিজৰ বুলি ভাবি লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। ব'লক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি মানে বিশেষ একো নাই, মই এটা বস্তু মানে অৰ্ডাৰ দিছিলোঁ আপোনাৰ ফ্লিপকাৰ্টত, আহি পাইছেহি আৰু এইটো বস্তুটো এতিয়া অলপ পিছত আনবক্সিং কৰিম। তো বস্তুটোনো কি আপোনালোকক দেখাম, আনবক্সিং কৰিলে আপোনালোক সকলোৱে গম পাব। চাই থাকক আপোনালোক সকলোৱে। 5 minutes later. তো বন্ধু বান্ধৱীসকল এই বস্তুটো এতিয়া আনবক্সিং কৰি আছোঁ, আপোনালোকে এতিয়া গম পাব। এই বস্তুটো হ'ল আপোনাৰ ৰিয়েলমি চেলফি ট্ৰাইপড। মোক ট্ৰাইপড এটা প্ৰয়োজন হৈ আছিল, সেইকাৰণে অৰ্ডাৰ দিলোঁ। এই আহি পালেহি, এইটো ফ্লিপকাৰ্টত অৰ্ডাৰ দিছিলোঁ। কেনেকুৱা লাগিছে আপোনালোকেও জনাব। আৰু ইয়াৰ দাম বেছি নহয়, 1199 টকা লৈছে, মানে 1200 টকাই লৈছে আৰু। তো ভিডিঅ'টো শেষলৈকে চাই থাকক। এইটো ট্ৰাইপডটোত এতিয়া মই মোবাইলটো ফিট কৰি চাওঁ কেনেকুৱা লাগে বস্তুটো, মানে ট্ৰাইপডটো। এইটোৱে ঠিক কৰি চাইছোঁ কেনেকুৱা লাগে। তো ভাল হ'ব যেনেই লাগিছে বস্তুটো, মানে ট্ৰাইপডটো বস্তুটো বুলি কৈ আছোঁ যে বস্তুটো বুলিয়ে ওলাই গৈছে। বেয়া হ'ব নালাগে, ট্ৰাইপডটো ব্যৱহাৰ কৰি চাওঁ কেনেকুৱা লাগে। তো আৰু এইটো ষ্টেণ্ডো হৈ যায় আপোনাৰ ভিডিঅ' আপোনাৰ কৰিবৰ কাৰণে। ইয়াতে আপুনি ভিডিঅ' কৰিব পাৰে, আৰু এইটো যিমানটো ওখ লাগে মানে সিমানটো এডজাষ্ট কৰি ল'ব পাৰিব। এডাল যিমানটো লাগে এনেকৈ। এইটোৱে বস্তুটো ঠিক আছে। তো বন্ধু বান্ধৱীসকল, মই নতুনকৈ অনা ট্ৰাইপডটো এইটোৱেই। অলপ আগত যিটো আপোনালোকক মই বস্তু এটা বুলি কৈ আছিলোঁ, এই ট্ৰাইপডটো কেনেকুৱা লাগিছে মোক জনাব কমেণ্টত, আৰু ময়ো জনাম